অ' মা তুমি সেই দেউতাক জানো ক'ব নোৱাৰা এটা সেই ৱাশ্বিং মেচিন কিনি দিবৰ কাৰণে মোৰ এই হাত কাপোৰ ধুই নহয় একদম হাতখন বিষাই গৈছে গম পালা ইমান দিগদাৰ হৈছে নহয় ৱাশ্বিং মেচিনটো নোহোৱাৰ কাৰণে তুমি যে কি যে কৰি থাকা আৰু দেই মই আৰু আজিৰ পৰা হাতে কাপোৰ ধুব নোৱাৰোঁ তুমি দেউতাক কৈ পিনে এটা ৱাশ্বিং মেচিন কিনি দিয়া কৈ দিছোঁ মই হেছো উল্টা পুল্টা নাজানো তুমি মোক এটা ৱাশ্বিং মেচিন কিনি দিবই লাগিব কৈছোঁ নহয় কিনি দিবই লাগিব তুমি কি কৰা নাজানো মই কি ক'লা ৱাশ্বিং মেচিন লাগে তোমাক ৱাশ্বিং মেচিন লাগে আমি আগতে দম কাপোৰ কানি ধুই মেলি ৰাতিপুৱাই শুই উঠোঁ আৰু উঠি মেলি সেই কাম বন কৰি মেলি চব কাম কৰোঁ আৰু তুমি কি কথা ক'বলৈ আহিছা ৱাশ্বিং মেচিন লাগে মই নোৱাৰোঁ দেই তোমাৰ বাপেৰক ক'বলৈ মই ৱাশ্বিং মেচিন মই কিনি দিব নোৱাৰোঁ দেই নোৱাৰোঁ কৈ দিলোঁ হ'লে তুমি যি কৰাই কৰা ৱাশ্বিং মেচিন লাগে আগতে আমি হাতে কাপোৰ ধুই তাকো চাবোনো নাই সেই খাৰ দি আমি কাপোৰ কানি ধুওঁ আৰু তুমি এইবোৰ কি কথা ক'ব আহিছা ৱাশ্বিং মেচিন লাগে কাম নাই আৰু তোমাৰ ৱাশ্বিং মেচিন লাগে তুমি সেই মাৰ ঘৰৰ পৰা ৱাশ্বিং মেচিন আনিছিলানে নাই হাতত লৈ আহিব লাগিছিলে ইমান যদি হেৰি হয় ৱাশ্বিং মেচিনডাল লৈ আহিব লাগিছিলে লগত বৰ একেবাৰে ৱাশ্বিং মেচিন লাগে মই নোৱাৰোঁ দেই তোমাৰ বাপেৰক ক'বলৈ মাক ৱাশ্বিং মেচিন দিব নোৱাৰোঁ মই তুমি যি কৰা মই ৱাশ্বিং মেচিন দিব নোৱাৰোঁ গম পালা তুমি যোৱা এতিয়া এই কাপোৰ কানিখিনি ধুই মেলি জল্দি আহাগৈ ইমান দেৰিকৈ বোৱাৰী মানুহ শুই থাকে নি বাৰু আমি সেই আগতে 4টা বজাতে শুই উঠি কাম বন কৰি মেলি উঠি এই পাকঘৰত 6টা বজাত আমি সেই চাহখিনি খাওঁৱে আৰু তুমি এসব কি কথা ক'ব আহিছা এই 8টা 9টাত শুই উঠিবা আজিৰ যুগৰ বোৱাৰী এনেকৈ শুই নাথাকে দেই শুই থাকিলে কেনেকৈ ল'ৰা ছোৱালী ডাঙৰ কৰিবা চি কি যে চব ল'ৰা ছোৱালী মায়ে সেই ঘৰত সেইখিনিয়ে শিক্ষা দিছিলে চালা ৱাশ্বিং মেচিন লাগে বাপেৰক কৈ মই ৱাশ্বিং মেচিন কিনি দিম ৰ'বা ৱাশ্বিং মেচিন কিনিম দিম দেই মই কিনিবলৈ নাহে যোৱা কাম কৰিলে কৰিবা নকৰিলে নাই নহ'লে বাপেৰক খুজি পিনে সেই ৱাশ্বিং মেচিনডাল কিনি লোৱাগৈ যোৱা মই নোৱাৰোঁ এই চব কি কৰা কৰি থাকা এই বুঢ়ীজনী নহয় তোমাক মই কৈছোঁৱে এটা ৱাশ্বিং মেচিন কিনি দিবলৈ আৰু তুমি এসব কি কথা ক'বলৈ আহিছা ৱাশ্বিং মেচিন এটা কিনি দিলে দিবা নিদিলে নাই মই কি মাৰৰ ঘৰৰ পৰা লৈ আহিম চব বস্তুটো লৈয়ে আহিছোঁ আহোঁতে আৰু তুমি কি কথা ক'বলৈ আহিছা মই এখেতক কৈ পিনে এটা ৱাশ্বিং মেচিন কিনাই আনিম তুমি কি বুলি ভাবিছা তাতে কাপোৰ শুকাই যাব আৰু চব হৈ যাব তুমি এইচব উল্টা পুল্টা মোক কথা নক'বা গম পালা মই মাৰৰ ঘৰৰ পৰা লৈ আহিম চব বস্তু লৈ আহিছোঁ চবটো ইটো লাগে সিটো লাগে আমাৰ এইটো নিয়ম সেইটো নিয়ম আপুনি দেখোন কৈছিলে ৱাশ্বিং মেচিনটোহে নাই অনা চব বস্তুটো আনিছোঁৱে ফ্ৰিজ আনিছোঁ গেছৰ চৌকাটো আনিছোঁ ষ্টাইলৰ আজি যুগৰ নিচিনা আকৌ তাৰপিছত আনিছোঁ কি যে চোফাযোৰ আনিছোঁৱে তাৰপিছত ডাইনিং টেবুলখন আনিছোঁৱে ডাইনিংখন যিমান ডাঙৰ নহয় সি ষ্টাইলি আকৌ সেই যে এনেকৈ ৰাউণ্ড হৈ এনেকৈ ঘূৰি থাকে যে সেই তেনেকুৱা হয় আকৌ ইমানখিনি বস্তু আনিছোঁৱে খালি এটা বস্তুৱে অনা নাই ৱাশ্বিং মেচিনটো অনা নাই সেইটো কাৰণে আৰু তুমি ইমান আৰু মোক কথা শুনাই থাকিব লাগেনে মই ভাল পোৱা নাই দেই মই এখেতক আহিলে চব কথা কৈ দিম তুমি মোক খালি অকল ৱাশ্বিং মেচিন লাগে কাপোৰখিনি দিগদাৰ হৈছে বুলিয়ে ধুবলৈ কাৰণে আৰু এটা কথা শুনাচোন তুমি কি সেই আগতে নতুন বোৱাৰী হওঁতে সেই দেৰিলৈকে হোৱা নাছিলা নেকি বাৰু এবাৰ তুমি নিজৰ গাত চিকুটি চোৱাচোন বাৰু কেনেকুৱা লাগে কথা ক'বলৈ আহিছে এতিয়া আমাৰ হোৱা দিন হয় ল'ৰা ছোৱালীকো চাব লাগিব নিজেও থাকিব লাগিব গম পাইছা তুমি হ'লা এতিয়া বোৱাৰী এতিয়া 4টা বজাত তোমাৰ টোপনি নধৰে তুমি কি কৰিবা বৰ একেবাৰে কথা ক'বলৈ আহিছে চা উল্টা পুল্টা নক'ব দেই আপুনি বৰ একেবাৰে মোক পাপাক কৈ পিনে এটা ৱাশ্বিং মেচিন কিনাই দিবা আজি
মই হাতে সাতে কাপোৰ ধুব নোৱাৰো দেই ইমান ডাঙৰ ডাঙৰ জিন্স পেন্ট কিডাল ধুব লাগে আকৌ ইমান একদম টান টান হাতখন একেবাৰে মোৰ চেলচেলাই খাই গৈছে একদম হাতখন ইমান বিষাইছে নহয় আজি মই ৰাতি উবই পোৱা নাই আঙুলিকেইডাল এই ডাঙৰ ডাঙৰ শকত হৈ গৈছে মই একেবাৰে এসব নোৱাৰো দেই মই একেবাৰে বৰ কথা ক'বলৈ আহিছে ৱাচিং মেচিনডাল কিনি দিবই নোৱাৰে ইমানে একেবাৰে হেৰি আৰু বৰ একেবাৰে ৱাচিং মেচিনডাল তাতে আকৌ এই শাড়ীখন নিপিন্ধিলে নহয় তেওঁ বোলে সেই ইয়াত বোলে হেৰি পিন্ধি থাকিলে নহ'ব নাইটি পিন্ধি থাকিলে নহ'ব বোলে মেখেলা চাদৰ পিন্ধিব লাগিব তেওঁ যি কৈছে তাকেই শুনিছোঁ তেওঁ আৰু বৰ কথা ক'বলৈ আহিছে এই কটন শাড়ী এখন আনি দিলে তেওঁ সেইটোৱে কথা কৈছে মই এনে শাড়ীখন পিন্ধিবা বৰ একেবাৰে হ'ব যোৱা বৰ কথা ক'ব আহিছে বৰ একেবাৰে এই মৰতিজনী বৰ কথা একদম মোৰ লগত মুখে লাগিবলৈ আহিছে এইজনী বৰ কথা ক'বলৈ আহিছে মোৰ লগত আকৌ তাই আকৌ লাগিব আহিছে তই কাম এটা কৰচোন যা কাপোৰখিনি ধুই লগে জল্দি জিন্স পেণ্ট হওক যি হওক আগতেওতো আমি এই জিন্স পেণ্ট ইটো সিটো চব ধুইছিলোঁ কি কথা ক'বলৈ আহিছ যা জল্দি ধুই লগে যা তাৰপিছত আমি সেই সিহঁতৰ ঘৰত বিয়া এখন খাবলৈ যাম আকৌ শুন না এই কি বুলি কয় প্ৰেজেণ্ট এটা ভালকৈ কবি মইনাক কবি যে প্ৰেজেণ্ট এটা ভাল আনিবলৈ বুজিছ সিহঁতক আমি সৰুৰ পৰা পাইছোঁ গম পালি ভাল প্ৰেজেণ্ট নিদিলে আকৌ খুলি চাব নহয় গম পালি সেইটো কাৰণে ভালকৈ আনিবলৈ কবি গম পাইছ আৰু শুনচোন তই জল্দি যা কাপোৰখিনি ধুই লগে যা তাৰপিছত আমি সেই বিয়া খাবলৈ যাম নহয় গম পাইছে যা জল্দি যা মোক আকৌ এতিয়া তেলিয়াই পিনে তেওঁ বিয়া খাবলৈ লগ ধৰিছে মই বিয়া চিয়া খাবলৈ যাবলৈ নাই দেই ইমান গৰম কৈছোঁ নহয় গৰমত আকৌ কেনেকৈ খাচী মাংস এডাল খামগৈ আকৌ মই নাখাওঁ দেই ইমান গৰমত আৰু গৰম হৈ চেহেৰাটো বেয়া হৈ যাব মই যাবলৈ নাই দেই তুমি যি কৰা কৰিবা মই সেই খাচী মাংস আৰু কি কয় চব আজিকালি সেই থিয়ৰি খাবলৈ দিয়ে যে সেই চব মই খাবলৈ নাযাওঁ দেই তুমি যি কৰা কৰিবা তুমি যোৱা আৰু সেই মাইনাকো লৈ যাবা মই নাযাওঁ দেই মই সেই পঁইতা ভাত এখিনি আছে সেই পঁইতা ভাতখিনিকে খাম আৰু ফ্ৰিজত ভৰাই থৈ দিছোঁ যে ঠাণ্ডা খাই খুব মজা লাগিব আৰু সেই পঁইতা ভাত খালে সেই চেহেৰা পাতিও ধুনীয়া হয় বৌ গম পাইছানে নাই যোৱা তুমি তুমি যোৱা মই কাপোৰখিনি ধুই আহোঁগৈ গম পালা আৰু তুমি হেৰি কৰিবা এই কি বুলি কয় মাইনাক তুমিয়ে ফোন কৰা মই ফোন নকৰোঁ মই ফোন কৰিলে ক'ব তোমালোকে নিজে কিনি ল'ব নোৱাৰা নেকি এনেকৈ বুলি ক'ব হেৰি কি বুলি কয় তুমি ফোন কৰিবা মই ফোন নকৰোঁ দেই বিয়া চিয়া কি প্ৰেজেণ্ট বৰ সৰুৰ পৰা পাইছে বুলি আৰু ইমান ভাল প্ৰেজেণ্ট দিব লাগে নেকি আৰু যি টি কিবা দি দিলে হৈ যায় মই আৰু থাক যোৱা তুমি যোৱা মই আৰু এই চব নাযাওঁ দেই বিয়া চিয়া তোমালোকে যোৱা বুজিলা